एवरीवन अस्सलाम वालेकुम वेलकम टू माय ब्लॉग मोर ब्लॉगत आपनालोक সকলকে স্বাগতম আশা কৰো আপোনালোক সকলোৱে ভালে আছে আৰু আপোনালোকৰ দুৱাত আলহামদুলিল্লাহ আমি ভালে আছো আৰু এতিয়া বাইছে ৰাতি 8টা আৰু অলপ বিশেষ কামত ওলাই গৈছিলো ফুৰি মেলি আহিলো বাৰু ব্লগ কৰা নাই মানে ফুৰা মানে কি এনে কিবা এটা কামত ওলাই গৈছিলো আৰু ঘৰ যেটো কিমান নুমাই থাকিম আৰু অলপ ঠাণ্ডাও পেলাইছে ঠাণ্ডা ঠাণ্ডা বতৰ হৈ আছে আৰু বাহিৰত অলপ অলপ মানে বৰষুণ দি আছে বহুত মানে অলপ অলপ ঠাণ্ডা আৰু আহি আছে এতিয়া লাহে লাহে तो ताकि भाविलो ब्लग तो स्टार्ट कर दुदिन तीन दिन हल पूजार पिछर मैं ब्लग दिया ना और जीतु एगाल भिडिओ जमा है मैं माने कि आपलोडे दिया ना एडिटिंगो कर बाकी आसे घर ये कामर कारण आपलोड दिया ना और एतिया फुरिब जाते माने किबा एटा खाबले आनिलो भाविलो ब्लग तो स्टार्ट करिलो तार पिছত लाहे दिरे खाम बुली और किमान दिन हल 3-4 दिन हल नेকি पूजार पिछर ब्लग दिया ना और आज है 8 तारिख तार माने 5 दिन माने हल ब्लग दिया ना और आपनालोকক बहुत किबा किबि देखुवाब आछे और কৈছিলো যে মোৰ ব্লগত আপোনালোকে নটিফিকেশন সব পাই থাকিব মোৰ ব্লগত আপোনালোকে জড়িত হৈ থাকিব আৰু মই কি কি কৰিছো আপোনালোকে সকলোবোৰ চাই পাব তাৰ আগতে ব্লগচোন এখেতে কি কৰিছে চাই ল আৰু এতিয়া কিবা এটা খাই ল তাৰ পিছত আপোনালোকক দেখুৱাম আৰু আপোনালোকে চাই কিবা কিবি নিশ্চয় গমে পাইছে এবোৰ চাই চাই গমে পাইছে তেতিয়াহ'লে ব্লগ খাই ল তাৰ পিছত খুব সোনকালে লগ পাইছো কি জানিলে সিঙৰা না হিঙৰা আৰু যিহেতু অলপ ঠাণ্ডা পৰিছে মোৰ জ্বলা কিবা খাবলৈ মন গৈ আছে সেইটো কাৰণে এখেতক ক'লো যে কিবা জ্বলা বস্তু লৈ আনক ওলাই দিয়ক চাটনি প্লেটত ওলাই দিয়ক আকৌ মই এই কাপোৰত লাগিব ইয়াত দিয়ক নাখায় নি আপুনি আপুনি নাখায় আপুনি হুঙি হুঙি থৈ দিয়ে ন এনেকৈ কৰি দিয়ক না আঙুলিটো দি আৰু এইটো চাইছে না বাহিৰত আন্ধাৰ হৈ আছে কাৰণ বাৰাণ্ডাৰ লাইটটো বেয়া হৈ গ'ল আৰু মই এতিয়া খাই আছো সিঙৰা আৰু তেওঁ বোলে নাখায় মই সেইকাৰণে ভাবিছোঁ অকলে অকলে খাই লওঁ আৰু ভাতটো যিহেতু বনাব আছে আৰু খাই আপোনালোকক খুব সোনকালে লগ পাইছোঁ আৰু খোৱা বোৱা হৈ গ'ল আপোনালোকক এটা বস্তু দেখুৱাম এইটো দেখিছে যে বেগ আৰু আমি মই এটা ভিডিঅ'ত কৈছিলোঁ যে আমি ইয়াৰ পৰা খুব সোনকালে যামগৈ আৰু যিহেতু বেছি সময় নাই আৰু এইটো চক দেখুৱাই দিয়া গড্ৰেজটো আমাৰ এখেতৰ পুৰা খালী কৰি দিলোঁ এইটো ষ্টেপ এখেতৰ মানে এখেতৰ কাপোৰ থৈছিলোঁ আৰু ইয়াত আপোনালোকে গম পায় ইয়াত থৈছিলোঁ মোৰ কাপোৰ চব গোটেইখিনি কাপোৰ সোমাই দিলোঁ অকল এইকেইটাই 2টা না 3যোৰ কুৰ্তি আছে পিন্ধিবলৈ এফালে ক'ৰবাত যাব লাগিব আৰু ড্ৰেছিং চব একেবাৰে খালী হৈ গ'ল সেইবোৰ কিছুমান খালী টেমাবোৰ সোমাই আছে এইবোৰো সোমাম বাৰু আৰু চব সোমোৱালোঁ আৰু ক'ত সোমোৱালোঁ আপোনালোকক দেখুৱাই আছোঁ ইয়াত মোৰ যিমান মেকআপৰ বস্তু আছে ইয়াত সোমাই দিলোঁ চব গোটেইখিনি সোমাই দিলোঁ আৰু ইয়াত মেকআপৰ বস্তু সোমালোঁ কাৰণ মোৰ সুবিধা হ'ব ন বিচাৰিবলৈ নহ'লে মোৰে পিছত দিগদাৰী হ'ব আৰু ইয়াত থৈছোঁ হেয়াৰ ষ্ট্ৰেইটনাৰ হেয়াৰ কাৰ্লি মেচিন আই শ্বেডো এইবোৰ দেখিয়ে পাইছে আপোনালোকে আৰু এটা বেগ আছে মেকআপৰ 3টা বেগ ৰেডি কৰিলোঁ আৰু এইটো এটা ইয়াতো পূৰা মেকআপৰ বস্তু ফুল এইটো চব খাৰু কিবা কিবি এগালমান ভৰালোঁ আৰু বেগ চব ইয়াত কেইটা বেগ আছে 1 2 3 4 5 6 আৰু ইয়াত আছে মোৰ অকল শাৰী আছে ইয়াত আৰু একো নাই আৰু ইয়াত আছে মেখেলা ইয়াতো আৰু বেলেগ একো নাই অকল মেখেলাই আছে আৰু ইয়াত আছে আমাৰ এখেতৰ কাপোৰ আৰু ইয়াত আছে আমাৰ দুজনৰে ঠাণ্ডা কাপোৰ গৰম কাপোৰ আৰু ইয়াত আছে অকল বেড কভাৰ আৰু পিলো কভাৰ আৰু ইয়াত আছে মোৰ অকল চুইজাৰ কুৰ্তি জিন্স এইবোৰ আছে আৰু ইয়াত সৰু সুৰা কাপোৰবোৰ আছে ৰুমাল এইবোৰ পেণ্টি কিবা কিবি আছে আৰু আলনাৰ অৱস্থা চোন আলনাটো একো বিশেষ নাই এইখিনিও সোমাম আৰু ইয়াত অকল সদায় পিন্ধিবলৈ নাইটি তলীয়া গা ধুবলৈ যিহেতু লাগিব আৰু বেছি সময় নাই যাবলৈ আপোনালোকক দেখুৱাই দিলোঁ আৰু এতিয়া কেইদিনমান পাছত এইখিনিও সোমাই দিম এইখিনি ভিডিঅ'ৰ কাৰণে খোলা নাই এইকেইটা সোমাম আমাৰ ৰুম কমপ্লিট হৈ যাব আৰু এইবোৰ খুলিব আছে দেখুৱাই দিলোঁ অকল আমাৰ ৰুমৰহে কাম হ'ল আৰু সেইবোৰ ৰুম মানে খালী কৰিব বাকী আছে আৰু এতিয়া কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ ইয়াত পনীৰৰ কাৰণে বহাই দিলোঁ কেৰাহী আৰু ইয়াত মছলা জাল যোগাৰ কৰিলোঁ
ইয়াত ৰেডি কৰিলোঁ পিঁয়াজ পেষ্ট। ইয়াত 2টা পিঁয়াজ লৈছোঁ, আৰু যদি বেছিহে বনায় তেতিয়াহ'লে গ্ৰেভিটো বেছিকৈ পিঁয়াজ ল'ব। আৰু ইয়াত আছে আদা নহৰু, ইয়াত আদা আৰু নহৰু মিক্স আছে, আৰু ইয়াত আছে 2টা ডাঙৰ চাইজৰ বিলাহীৰ পেষ্ট হৈ গ'ল। আৰু মই খুব চিম্পল হিচাপে বনাই দিম, যিখিনি আমাৰ ঘৰত থাকে। আপোনালোকক আগতে এবাৰ ক'লোৱে, কাৰণ প্ৰত্যেকৰ ঘৰত চব বস্তু নাথাকে বা সময়মতে আনিব নোৱাৰা হয়, সেইটো কাৰণে। আৰু মছলা ৰেডি কৰিলোঁ, জিৰা, আৰু মই বিলাহীতে দি দিম জিৰা। আৰু কোনোবা যদি কম মছলা খায় কমকৈ দিব, আৰু কোনোবা বেছিকৈ খালে বেছিকৈ দিব পাৰে। তেতিয়াহ'লে মই জিৰা দি দিলোঁ আধা চামুচ, আৰু হালধি দি দিম অলপ। হালধি বেছি নিদিয়ে জানে, হালধি অলপ দি দিলোঁ। আৰু কিছুমান হালধি কালাৰ খুব কম হয় আৰু কিছুমান বেছি হয়। আৰু এতিয়া দিম ৰেড চিলি পাউডাৰ, চামুচটো বাৰে বাৰে সোমাই দিছোঁ। আৰু ইয়াত 1/2 টিস্পুন ৰেড চিলি পাউডাৰ। আৰু এতিয়া দিম ধনিয়া পাউডাৰ, চব ধনিয়া। ইয়াত দি দিলোঁ ধনিয়া পাউডাৰ। হৈ গ'ল, গোটেই মছলা দি দিলোঁ। আৰু ইয়াত দিব আছে এতিয়া নিমখ। আৰু নিমখ খুব বেছি নিদিব, অলপ দিব। মই ইমানখিনি দিছোঁ, পিছত মই টেষ্ট কৰি চাম কিমান হ'ল, তেতিয়াহে দিম। কাৰণ বেছি হ'লে মানে একো উপায় নাই, কম হ'লে মানে লৈও খাব পাৰি। আৰু এতিয়া কেৰাহী হৈ গ'ল ইয়াত গৰম, আৰু ইয়াত দি দিওঁ ৰিফাইন তেল। আপোনালোকে মিঠাতেলো ইউজ কৰিব পাৰে, মই ৰিফাইন দিছোঁ কাৰণ মিঠাতেলৰ মানে গোন্ধটো বহুত কাঢ়া। আৰু ইয়াত অলপ দি দিলোঁ তেল। আপোনালোকে বেছি তেল দিব বিচাৰিলে দিব, আৰু কাৰণ মই বেছি দিয়া নাই, মই গ্ৰেভি খুব কমকৈ বনাম, গ্ৰেভিটো কমকৈ দিম কাৰণ 2টাহে বিলাহী লৈছোঁ। আৰু ইয়াত দি দিলোঁ তেল। এতিয়া তেলখিনি গৰম হ'ব দিয়ক। আৰু তেল হৈ গ'ল পূৰা গৰম। আৰু ইয়াত পিঁয়াজৰ পেষ্ট লৈছিলোঁ, 2টা ডাঙৰ ডাঙৰ পিঁয়াজ। আৰু ইয়াত দি দিম এতিয়া পিঁয়াজ, লাহে লাহেকৈ দিম কাৰণ পূৰা তেলটো পূৰা গৰম হৈ গ'ল। এতিয়া গোটেইখিনি অলপ অলপকৈ দি লওঁ। হৈ গ'ল, দি দিলোঁ। এতিয়া এইখিনি ধুনীয়াকৈ ভাজি ল'ব, আৰু কেঁচা পিঁয়াজৰ গোন্ধটো একদম যোৱালৈকে ফ্ৰাই কৰিব। মতলব আৰু এইটো হৈ গ'ল পিঁয়াজখিনি পূৰা গল্ডেন। চোৱা কালাৰটো চাই আপোনালোকে গম পাইছে পূৰা গল্ডেন হৈ গ'ল। আৰু ইয়াত দি দিম অলপ আদা নহৰু পেষ্ট, আৰু বেছি নিদিব কাৰণ তিতা হৈ যাব। আৰু এতিয়া মই বহুত জোৰ হাঁহি উঠিছে, এতিয়া নাহাঁহো, আপোনালোকক দেখাই লওঁ। আৰু ইয়াত আদা নহৰু দি দিলোঁ, এইখিনিও ফ্ৰাই কৰি ল'ম লগতে। আৰু আজি একদম সময় নাই, এতিয়া বহুত টাইম হৈ গ'ল, আলহী আহি পাবই। আৰু কি বনালোঁ আপোনালোকক শেষত দেখুৱাম। আৰু এইখিনি চোৱা আদা নহৰু দিয়াৰ পিছত এতিয়া দি দিম বিলাহী পেষ্ট আৰু মছলা, এইখিনিও দি দিলোঁ। আৰু খুব ধুনীয়া গোন্ধ ওলাইছে, এতিয়ালৈকে হোৱাই নাই কিন্তু গোন্ধ ওলালে। আৰু আপোনালোকে ভাবিব মই মিছাকৈ কৈছোঁ, নহয় বহুত সঁচাকৈ গোন্ধ ওলাইছে। আৰু বনাই মেলি আপোনালোকক যাদু এটা দেখুৱাম। আৰু ইয়াত দি দিম 1 চামুচ চেনি, বেছি নিদিব কাৰণ মই কৈছিলোঁৱে এবাৰ। আৰু পনীৰৰ 2টামান ভিডিঅ'ই দিলোঁ, পনীৰ বস্তুটো জ্বলা মিঠা টেঙা খাই ভাল লাগে। আৰু আজি মোৰ ওচৰত যিহেতু দৈ নাই, সেইটো কাৰণে মই অলপ চেনি দি দিছোঁ, আৰু বেছি দিয়া নাই, আপোনালোকক দেখালোৱে 1.5 চামুচমান দিছোঁ। এতিয়া এইখিনি কমপ্লিট হৈ গ'ল। আৰু মই এতিয়া ব্যৱহাৰ কৰিম পনীৰ। আৰু পনীৰ কোনটো লৈছোঁ চোৱা, আমুল মালাই পনীৰ। হয়, এইটো পনীৰৰ ৰেচিপি আৰু এবাৰ আপোনালোকক আগত দিছিলোঁ। এতিয়া এইখিনি হৈ গ'ল বাৰু। আৰু এই পানীখিনি ওলাই লওঁ, কাৰণ পানীখিনি অলপ দিবলৈ বেয়া পাওঁ। পানীখিনি কেতিয়া হয় কি কথা ক'ব নোৱাৰোঁতো। পানীখিনি এনেই দিব লাগে, কিন্তু মই নিদিওঁ। পানীখিনি টুকি ল'লোঁ, আৰু ইয়াত দি ল'ম। এতিয়া ধুনীয়াকৈ দি দিম। দি দিলোঁ পনীৰ, হৈ গ'ল। আৰু খুব পনীৰ বস্তুটো খুব কম সময়তে হৈ যায়, খুব বেছি 5-10 মিনিটে লাগে। আৰু এতিয়া চাওক কালাৰটো হৈ গ'ল। আৰু ইয়াত দিম অলপ পানী দি অলপ উতলিলে অফ কৰি দিম। আৰু খুব সোনকালে হৈ গ'ল।
তাৰপিছত আপোনালোকক খোৱাৰ পিছতহে দেখুৱাম ইয়াৰ ফাইনেল লুক। এইটো চাওক পনীৰৰ ফাইনেল লুক হৈ গ'ল। আৰু এটা বস্তু দিম, যাদু। এইটো হৈছে পনীৰ। এইটো দিম জানো? মোৰতো দিবলৈ মন যোৱা নাই, নিদিওঁ বাৰু। আপোনালোকে মন গ'লে পনীৰ মছলা দিব পাৰে, নিদিব পাৰে, আৰু মই নিদিওঁ, কাৰণ আমাৰ এখেতে খাই বেয়া পায়। পনীৰৰ হৈ গ'ল ফাইনেল লুক। আৰু এতিয়া আৰু ৰেচিপি নাই, এতিয়া বাকীবোৰ বস্তু মই সোনকালে বনাই লওঁ, তাৰপিছত খুব সোনকালে লগ পাই আছোঁ। হেল্ল' এভৰিৱান, আৰু পনীৰৰ ৰেচিপিটো কেনেকৈ পালে কমেণ্টত জনাব। আৰু মই বহুত সহজভাৱে আপোনালোকক বনাবৰ কাৰণে শিকালোঁ। মানুহৰ ঘৰত যি বস্তু মানে অনবৰতে থাকে সেইখিনি দিয়ে শিকালোঁ। যেনেকৈ পিঁয়াজ আমাৰ ঘৰত থাকে, চেনি থাকে, বিলাহী থাকে, তো আৰু বহুত বেলেগ বেলেগ ডিজাইনত বনাবৰ কাৰণে আইটেম আছে। কিন্তু মই কেতিয়াবা যদি বনাওঁ আপোনালোকৰ লগত ৰেচিপি শ্বেয়াৰ কৰিম। আৰু আপোনালোকে যদিহে ৰেচিপিটো চাব বিচাৰে মোক আপোনালোকে কমেণ্ট কৰিব, মই কেতিয়াবা বনালে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম। আৰু মই কেলৈ এনেকৈ বনাবৰ কাৰণে শিকালোঁ, মানে চবৰ ঘৰত অনবৰতে বস্তু নাথাকে। এতিয়া মোৰ ওচৰত যেনেকৈ দৈ নাই, আৰু ময়ো ৰেচিপি দিম বুলি ভবা নাছিলোঁ। একদম সহজভাৱে আপোনালোকক বনাই শিকালোঁ, যেন মোৰো সহজ হয় আৰু আপোনালোকৰো সহজ হয় তাকে। আৰু এতিয়া মোৰ লুকটো দেখিছেনে, পূৰা চেঞ্জ, কাৰণ মই এটা স্পঞ্জাৰ ভিডিঅ' এটা শ্বুট কৰি আছিলোঁ। তাকে ভাবিলোঁ ভিডিঅ'টো এণ্ড কৰি লওঁ, তাৰপিছতে মোক হাত গৈ ধুম। আৰু এতিয়া বাজিব ৰাতিৰ 12টামান, বহুত টাইম হৈ গ'ল ভিডিঅ' শ্বুট কৰোঁতে মোৰ ব্লগিঙো কৰা নহ'ল। তাকে ভাবিছোঁ ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে শেষ কৰি দিওঁ। কোনোবা যদি চাই ভাল পালে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব একদম নাপাহৰিব। আৰু আজিৰ কাৰণে বাই বাই, কালি নেক্সট ভিডিঅ'ত আকৌ লগ পাই আছোঁ।